পুণ্য অসম ভূমিৰ তৃতীয় বৃহৎ জনজাতি সোণোৱাল কছাৰী জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন হৈছে সৰু অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা। সোণোৱাল কছাৰী ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰ পৰা বৃহত্তৰ অসমীয়া জাতিটোৰ লগতে বিশেষভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ শৈক্ষিক, ৰাজনৈতিক, আৰ্থ সামাজিক এই গোটেই বিষয়বিলাকত আচলতে সজোৰে বিভিন্ন সময়ত ইয়াৰ উদ্দেশ্য আচলতে সফল হোৱাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তেনে ক্ষেত্ৰত পোৱা নোপোৱা এই অবিৰত সংগ্ৰামখনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যিসকল অক্লান্ত সৈনিক তেখেতসকলে ইতিমধ্যে সেই প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে। ইতিমধ্যে আপোনালোকে গম পাইছে সোণোৱাল কছাৰী ছাত্ৰ সন্থা জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন, ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক যি যৌথ এই অধিৱেশন উদয়পুৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰত আচলতে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটোত আজি ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচীত আমি স্মৃতি তৰ্পণকে ধৰি যি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে 3টা কাৰ্যসূচী আমি সমাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি দ্বিতীয়টো দিনত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সৰ্বোচ্চ প্ৰকাৰৰ যি আমাৰ উদ্দেশ্য সেই উদ্দেশ্য সফল ৰূপায়ণৰ স্বাৰ্থত আচলতে সামগ্ৰিকভাৱে আমাৰ সমাজখনৰ লগতে শাসকীয় চৰকাৰখনক আচলতে আমি সজোৰে দাবী উত্থাপন বিগত দিনৰ পৰা কৰি আহিছোঁ আৰু এতিয়াও সেই কথাষাৰ আচলতে ধাৰাবাহিকভাৱে অক্ষুণ্ণ ৰাখিব বিচাৰিছোঁ। যিহেতু সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে 2005 চনত সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদখন আচলতে আমি লাভ কৰিছিলোঁ। যদিও এই সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদখন আচলতে আমি লাভ কৰিছিলোঁ, কিন্তু ই কেৱল মাত্ৰ আচলতে নামমাত্ৰ এখন পৰিষদহে আচলতে আমাক প্ৰদান কৰিছিল, যিটো অসম চৰকাৰে তেখেতসকলৰ উদ্দেশ্যৰে আচলতে এই পৰিষদখন আচলতে কৰ্তনো কৰিব পাৰে বা ইয়াক স্থায়ীভাৱে ৰাখিব পাৰে। গতিকেলৈ তেনে ক্ষেত্ৰত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সজোৰে দাবী উত্থাপন কৰিব বিচাৰিছোঁ অসম ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদখনক আচলতে সাংবিধানিক গ্ৰান্তিযুক্ত এখন সাহিত্য সাহিত্য ৰূপে আচলতে পৰিণত কৰিবলৈ তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰক। ইয়াৰ অন্যথা কিন্তু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অনাগত দিনত আচলতে আমি ইয়াৰ আচলতে এই জনগোষ্ঠীটোৰ যি পৰিষদ সৰ্বোচ্চ প্ৰকাৰৰ জনগোষ্ঠীটোৰ লোকসকলক আচলতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই পৰিষদখন আচলতে গঠন কৰি দিছিল। এই পৰিষদখনক আচলতে যদিহে তেখেতসকলে সাংবিধানিক গ্যাৰাণ্টিযুক্ত আচলতে পৰিষদলৈ তেখেতসকলে উন্নতিকৰণ নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সামগ্ৰিকভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লোকসকলক লৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব। গতিকে এই অনুষ্ঠানটোত অহাকালিলৈ দিনটোত যিহেতু আপোনালোক সকলোৱে গম পাইছে বিভিন্ন অসমৰ সন্মানীয় জনগোষ্ঠীয় জাতীয় সংগঠনৰ বিশেষভাৱে যিসকল নেতৃবৃন্দ ইয়াতে আহিব। তাৰ লগে লগেই স্থানীয় যি সাংসদ মহোদয় আমি তেখেতকো মাতিছোঁ, স্থানীয় MLA ভুৱন পেগু ডাঙৰীয়াক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। বিশেষভাৱে অসম চৰকাৰৰ যি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমি তেখেতকো এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিম অনাগত আহিবলগীয়া কাইলৈ দিনটোত বিশেষভাৱে আজিৰ দৰে আচলতে এই অনুষ্ঠানটো সৰ্বোচ্চ প্ৰকাৰৰ সাফল্যমণ্ডিত কৰে আৰু তাৰ বাবে এই অনুষ্ঠানটো সৰ্বোচ্চ প্ৰকাৰৰ সাফল্যমণ্ডিতৰ স্বাৰ্থত এই অঞ্চলবাসী ৰাইজৰ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। এই আমাৰ প্ৰতিনিধি সভাতে আমাৰ নিৰ্দিষ্ট জ্যেষ্ঠসকল আছে, আমাৰ সংগঠনৰ বিষয়ববীয়াসকল আছে, তেখেতৰ লগত আলোচনা বাৰ্তালাপৰ ভিত্তিত আমাৰ তেনেকুৱা ধৰণৰ পৰিসৰ হৈ আনে। হয়, নতুন কমিটি গঠন কৰা হ'ব। আমাৰ যি মহকুমা সমিতিখন আমাৰ আছিলে আগতে, মহকুমা সমিতি তদন্ত সমিতি হিচাপে আছিলে, গোটেই সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণকৈ গঠন কৰা হ'ব। লগতে ডেকাপাম আঞ্চলিকখনৰ নতুন কমিটি গঠন হ'ব। আমাৰ যি অধিৱেশনত সাংস্কৃতিক কাৰ্যসূচী তেনেকৈ আমাৰ ওচৰৰ যি জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, লগতে আমাৰ নিজৰ যি কলা কৃষ্টি এইখিনি প্ৰদৰ্শনৰ ভিত্তিত আমি অনুষ্ঠান ৰাখিছোঁ। লগতে আমাৰ যি ছিংগাৰৰ প্ৰগ্ৰাম ভিত্তিত আমি 4জন গীতিকাৰৰ আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে ছিংগাৰ আমাৰ ত্ৰিদীপ গগৈ ডিব্ৰুগড়ৰ হয়, টিংখাঙৰ, আৰু ৰাকিস্মিতা গগৈ ধেমাজিৰ হয়, আৰু ডিকি সোণোৱাল শদিয়াৰ, এইকেইজনকে আমি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া যি জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনটো থাকিব সেইবোৰে আৰু থাকে। প্ৰতিনিধি আমাৰ জোনাই মহকুমাত যি প্ৰতিনিধি হ'ব, তেতিয়া তাত আমি প্ৰায় 100জন মানৰ ভিত্তিত ঠিক কৰিছোঁ। লগতে আমাৰ যিখন ডেকাপাম আঞ্চলিক আছে, ডেকাপাম আঞ্চলিকত আমি প্ৰায় 70-80জন মানৰ ভিতৰত আমি এক্সপেক্ট কৰিছোঁ। আৰু তেনেকৈ আমি প্ৰতিনিধি থ্ৰুৱেদি আমাৰ যি লক্ষ্য উদ্দেশ্য লৈছোঁ সভাৰ যদি আমি বাৰ্তা দিব বিচাৰিছোঁ।